guys, welcome back to my YouTube channel This is Vlog. আৰু আজি মই এটা ভিডিও লৈ আহিছো নেল মানে নখ বনাম আৰু নেল আৰ্টও কৰিম সেইকাৰণে চাই থাকক লাষ্টলৈকে কেনেকৈ মই বনাও আৰু কেনেকৈ মই আৰ্ট কৰোঁ তেন্তে বলক চাওক আপোনালোকে ভিডিওটো লাষ্টলৈকে আৰু এতিয়া মই মানে বস্তুবোৰ কেইটামান লৈছো ফাৰ্ষ্টতে দুটা মই নেল পলিশ লৈছো তাৰ পিছত এটা হয় মাৰ্কাৰ পেন এটা লৈছো আৰু এখন কেঁচি লৈছো আৰু এটা সেলো টেপ লৈছো আৰু সেলো টেপটো লাগিবই কাৰণ আমি নখৰ যোনটো শেপে বনাম হেতুটো আমি সেলো টেপ দিয়ে বনাম সেই কাৰণে আৰু ফাৰ্ষ্টতে চাই থাকক তেন্তে এনেদৰে কাটি ল'ব আগতে তাৰ পিছত নখত আপোনালোকে সেলো টেপটো এনেকৈ লগাই কিনে নিজৰ নখৰ শেপৰ মতে দি ল'ব আঁকি ল'ব মানে যিকোনো কলম ল'ব পাৰে বা যিকোনো মানে খালি কলম পেন্সিল যিকোনো এনেকৈ লৈ কিনে এনেকৈ শেপ দি কিনে এতিয়া কাটি ল'ব চবে কাটি লোৱাৰ পিছত এনেকৈ নখত লগাই থৈ দিব যেতিয়ালৈকে আমাৰ নেইল আৰ্ট কৰা টাইম নহয় তেতিয়ালৈকে সেনেকৈ এটা এটাকৈ মই গোটেইকেইটাত লগাই ল'ম তাৰপিছত নেইল আৰ্ট কৰিম আৰু এতিয়া নেক্সট আঙুলিটোতো কৰিব আহিছোঁ আৰু এতিয়া নেক্সট আঙুলিটোত কৰিম আৰু এতিয়া নেক্সট আঙুলিটোতো একেদৰে কাটি ল'লোঁ তাৰপিছত শেপ মতে দি দিব তাৰপিছত আৰু কেঁচিৰে কাটি দিব সেই শেপটোৰ মতে তাৰপিছত আকৌ নখত লগাই ল'ব সেয়ে হয় আৰু কাম আৰু এতিয়া মোৰ গোটেইকেইটা নখত আঁকা হ'লেই আৰু এতিয়া মই এনেই অলপমান কিবা কিবি কৰি আছোঁ এতিয়া নখকেইটাতে নেইল পলিচটো লগাই ল'লোঁ এতিয়া ভালদৰে লগাই ল'ম আৰু কেনেকুৱা লাগিছে বাৰু ডিজাইনটো মোৰতো খুবেই ভাল লাগিছে আৰু এতিয়া আচলতে মই লগাই আছোঁ নেইল পলিচ এটা চাইডে সেইকাৰণে আপোনালোকে ভালদৰে চাব পৰা নাই কিন্তু এতিয়া মই দেখাই দিছোঁ চাওক
বুঢ়া আঙুলিটো তেতিয়া মই এনেদৰে কৰি লৈছোঁ আৰু এইটো ডিজাইনটো মোৰ ভাল লাগিছে নখৰ। আৰু এতিয়া নেইল আৰ্ট কৰা মোৰ হৈ গ'ল। এয়ে আছিল মোৰ নেইল আৰ্ট আজিৰ। ফাইনেলি এয়া হৈ গ'ল মোৰ নেইল আৰ্ট আৰু নখো বনালোঁ। কেনেকুৱা লাগিছে বাৰু? যদি ভাল লাগিছে লাইক কৰি দিব আৰু মোৰ যদি চেনেলত নতুন হয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নেক্সট ব্লগত সকলোকে লগ পাম।